হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ব ওলাইছোঁ। সকলোৱে জনাটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এই সমস্যাবোৰ আমাৰ লগত হৈ আছে, কিন্তু আমি লাজ কৰোঁ, নকওঁ। কিন্তু এনে সমস্যাবোৰ যদি তোমাৰ হয়, প্ৰকৃততে প্ৰকাশ কৰাটো লগৰ বন্ধু বান্ধৱীক বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ সেইদিনা মোৰ এজন বন্ধু পুলিচৰে কৰ্মৰত, তেওঁ যিটো ঘটনা হৈ গ'ল তুমি ভাবিলে আচৰিত হ'বা। সেইদিনাখন মোৰ এজনী ভণ্টি, ফেচবুকৰ ফ্ৰেণ্ড কৃতিকা, সেই ভণ্টিজনী যিটোৰ লগত ঘটনা হৈ গৈছে তুমি ভাবিলে আচৰিত হ'বা। মই আজি ক'ব বিচাৰিছোঁ যে চাইবাৰ অপৰাধীৰ ওপৰত। অ'কে, চাইবাৰ অপৰাধীয়ে কি কৰিব নোৱাৰে তুমি জানানে বাৰু? যে চাইবাৰ অপৰাধীবোৰে যে আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা কমাৰ্চিয়েল যিবোৰ আমাৰ এপছ থাকে তালৈকে, ধৰি লোৱা ফেচবুক একাউণ্টৰ পৰা তোমাৰ কমাৰ্চিয়েল এপ যেনেকৈ আমি ইউজ কৰোঁ, ফ্লিপকাৰ্টত হওক, মেছোত হওক, সকলোবোৰে তোমাক যে ফ'ল' কৰি আছে তুমি গম পোৱা নাই বাৰু? মই আজি তাক বুজাব আহিছোঁ এটা উদাহৰণে। হয়, মই আজি ক'ব ওলাইছোঁ মোৰ বন্ধু সুৰজিত ডেকা। তেওঁ পুলিচত কৰ্মৰত, তেওঁ গুৱাহাটীত আছে। অ'কে, তেওঁলৈ সিদিনা হঠাৎ এটা মেছেজ আহিল ফেচবুক একাউণ্টলৈ, তালৈ যে সুৰজিত কি কৰিছ বুলি, অসমীয়াত। লগে লগে সি ভাবিলে যে প্ৰিয় বন্ধুজনৰ পৰা আহিছে, একদম যিজন ঘনিষ্ঠ ঘৰৰ ওচৰৰ। সি ভাবিছে মোৰ ফ্ৰেণ্ডে কৰিছে, লগে লগে মেছেজ কৰিছে আছোঁ দে, গুৱাহাটীতে আছোঁ বুলি। লগে লগে তাক ৰিকুৱেষ্ট কৰিছে যে সুৰজিত তই মোক এটা হেল্প কৰিব পাৰিবি নেকি? সি ক'লে কচোন বাৰু কেনেকুৱা হেল্প? সি ক'লে তই মোক টকা 20,000 দিব পাৰিবি নেকি? অলপ পইচাৰ দৰকাৰ হৈছে। অসমীয়াত মেছেজ কৰিছে। লগে লগে সি ভাবিলে যে যিটো ল'ৰাই মানে 20,000 টকা বিচাৰিছে তাৰ একেবাৰে ঘৰৰ ওচৰৰ হয়, আৰু তাৰ সুৰজিতৰ বিয়াত যিহেতু সহায় সাৰথি কৰি থৈছে আগতে, গতিকে সি ভাবিলে যে ইমান টকা থকা ব্যক্তি যদিহে মই দিব নোৱাৰোঁ কেতিয়াবা, মই আগলৈ সহায় নাপাম। সেই বুলি তেখেতে সুৰজিতে ক'লে যে মই টকা 15,000 পাৰিম দে বুলি ক'লে ৰিপ্লাই। লগে লগে সুৰজিতে সুধিলেও যে মই টকাটো তোক কিহত দিম, স্কেনাৰত দিম নে ফোন নম্বৰত দিম? লগে ৰিপ্লাই আহিলে সেই একাউণ্টৰ পৰা যে মই এটা বেলেগ ফোন নম্বৰ দিম, তো সেইটো ট্ৰেন্সফাৰ কৰি দে। লগে লগে ফোন নম্বৰ এটা দিলে, লগে ট্ৰেন্সফাৰ কৰি দিলে। লগে লগে সেই একাউণ্টৰ পৰা আকৌ ৰিপিট কৈছে আৰু 15,000 দিব পাৰিবি নেকি? লগে লগে ই ভাবিছে যে মইতো তাক কৈছোঁৱেই যে মই 15,000 পাৰিম বুলি, সি কিয় আকৌ ৰিপিট কৰিছে? লগতে তাৰ সন্দেহ হৈ গ'ল। লগে লগে সি ফোন কৰিলে, তাৰ যিটো প্ৰিয় বন্ধুৰ ফোন নম্বৰ আছে, তেতিয়া তাক 15,000 টকা পালি নে নাই? সি কৈছে তোক কিহৰ পইচা? কৈছে কিয় তই মোক পইচা খোজা নাছিলি জানো? কৈছে তোক কিহৰ পৰা তোক ৰিকুৱেষ্ট কৰিছিল, ফেচবুক নেকি? সি কৈছে ফেচবুকৰ পৰা। লগে লগে সি ক'লে যে মোৰ ফেচবুক একাউণ্টটো 3-4 মাহ ধৰি আগৰ পৰা হেক হৈ আছে, গম পালে? গতিকে লগে লগে কি কৰিলে, বন্ধুৰ পৰামৰ্শ মতে 2-4জন বন্ধুৰ পৰামৰ্শ লৈ কিনে লগে লগে আমি জানো যে যদি কোনোবাই যদি তোমাৰ যদি এনেকৈ যদি চাইবাৰ অপৰাধী টকাটো একাউণ্টৰ পৰা লৈ যায়, আমি সকলোৱে জানাটো বহুত ইম্পৰ্টেণ্ট হয় যে 1930 লগে লগে কমপ্লেইন দিয়াটো বহুত ইম্পৰ্টেণ্ট হয়। লাগিলে তুমি বেংকৰ কৰ্তৃপক্ষক যোৱা দেৰি হওক, কোনো কথা নাই, কিন্তু চাইবাৰ অপৰাধীৰ কাৰণে আমাৰ ক্ৰাইম ব্ৰাঞ্চবোৰ সদায় ৰেডি থাকে, নহয় জানো? গতিকে সেই ট'ল ফ্ৰী নম্বৰ 1930 তেওঁ লগে লগে কমপ্লেইন দিলে। কমপ্লেইন দিয়াৰ লগে লগে তেওঁক জনাইছে যে তুমি যিটো একাউণ্টৰ পৰা যিটো একাউণ্টত টকাটো ট্ৰেন্সফাৰ কৰিছা, এখেত চাইবাৰ অপৰাধী হয় বুলি প্ৰমাণ কৰিছে। লগতে তেওঁ কৈছে যে 30% টকাটো অলৰেডি টানি লৈ গুচি গ'ল, আৰু 70% টকা এটা আছে, আমি সেই টকাটো আমি ব্লক কৰিছোঁ যাতে সেই অপৰাধী যাতে তোমাৰ পৰা টকাটো নিব নোৱাৰে। অ'কে, লগতে জনালে যে তোমাক আমি কোৱা মতে বেংকৰ কৰ্তৃপক্ষক তুমি ইনফৰ্ম কৰা, লগতে তুমি যেনেকৈ এখন FIR দিব লাগিব, সেই ছিষ্টেমখিনি বুজাই ক'লে। লগতে তেওঁ কথা দিছে যে তুমি এই টকাটো ঘূৰাই পাবা, 99% চান্স আছে, তুমি যদি আমি কোৱা কামবোৰৰ দৰে কামবোৰ ফ'ল' কৰি যোৱা আইনী প্ৰক্ৰিয়াৰে। গতিকে এই ছিষ্টেমটোত বৰ্তমান ব্যস্ত আছে টকাটো ঘূৰাই পাম বুলি। আৰু এইটো কথা ক'ব বিচাৰোঁ যে আমি যদিহে তুমি লগে লগে 2-1 মিনিটৰ ভিতৰত ইনফৰ্ম কৰা চাইবাৰ অপৰাধীৰ কাৰণে, যদি আমাৰ ক্ৰাইম ব্ৰাঞ্চত যদি তুমি কমপ্লেইন কৰা, লগে লগে সেই তোমাৰ একাউণ্টৰ পৰা যদি যায়ো সেই টকাটো বেলেগ অন্য এটা একাউণ্টত টকাটো ব্লক কৰি ৰাখি দিয়ে। অ'কে, আৰু কিন্তু এনেকুৱা নহয় যে চাইবাৰ অপৰাধীবোৰ বহুত স্মাৰ্ট হয়। সিহঁতে তোমাৰ পৰা একাউণ্টটো নি পেলাই এটা যিটো অন্য একাউণ্টত ৰাখিব, সেই একাউণ্টটো সিহঁতো জানে যে তুমিতো কমপ্লেইন দিবা, গতিকে লগে লগে ট্ৰেন্সফাৰ কৰে। গতিকে মই ভাবোঁ যদি কাৰোবাৰ তেনেকুৱা হৈছে, লগে লগে তুমি চাইবাৰ আমাৰ অপৰাধীৰ কাৰণে যিখিনি আমাৰ ক্ৰাইম ব্ৰাঞ্চ আছে তেওঁলোকক ৰোধ কৰিবলৈ তেওঁলোকক কমপ্লেইন দিয়াটো বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, এতিয়া মই ক'ব বিচাৰিছোঁ মোৰ ভণ্টি কৃতিকা, ফেচবুক ফ্ৰেণ্ড, তাই এতিয়া মোৰ ফেচবুক ফ্ৰেণ্ডত আছে, তোমালোকে সুধিব পাৰা। তাইৰ লগত যিটো ঘটনা হ'ল সেইটো এটা আচৰিত। কাক কেনেকৈ প্ৰলোভন কৰি কিনে টকা নিব পাৰে তেওঁলোকৰ চাইবাৰ অপৰাধীবোৰৰ এটা আছে কৌশল, কিন্তু আমাক বিশ্বাস দিব লাগিব, নহয় জানো? গতিকে তোমালোকে চাব পাৰা, তাই
কমাৰ্চিয়েল এপ ব্যৱহাৰ কৰে ফ্লিপকাৰ্ট ব্যৱহাৰ কৰাৰ লগে লগে তাইলৈ সিদিনা এটা ফোন আহিলে যে কৃতিকা হয়নে বোলে হয় হিন্দীত কৈছে তুমি সিদিনাখন এটা আমাৰ ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলা হয়নে 2400 টকীয়া কৈছে হয় কৰাটো হয় তেতিয়া তাইক এটা লোভ দি দিলে যে এই অফাৰটো তোমাৰ এটা অফাৰ লাগিছে 12 লাখ নে কিমান কৈছিলে তাই মোক গতিকে এই টকাটো তোমাৰ যিটো তুমি অৰ্ডাৰ কৰিছিলা তাৰ এগেইনষ্টত এটা অফাৰ পাইছা সেই টকাটো তুমি ল'বলৈ হ'লে তুমি আমাক এটা টকা তোমালোকে আমাক GST নামত পেমেণ্ট কৰিব লাগিব তাই প্ৰথমে বিশ্বাস কৰা নাই কিয়নো আজিকালি চাইবাৰ অপৰাধীবোৰে এনেকৈ বহুত কোটি টকা বা হাজাৰ টকা লৈ গৈছে তাই বিশ্বাস কৰা নাছিল তাই কৈছিল যে মই ঘৰত ফোন কৰিম ঠিক আছে বুলি কথাটো অলপ এৰাই চলিব বিচাৰিছিল কিন্তু তাইক এনেকৈ বিশ্বাস দিলে আৰু সিহঁতে জানে যে বিশ্বাস দিলেহে বস্তুটো আমি আকোৱালি ল'ম তেওঁলোকক নহয় জানো তাইক ক'লে যে তুমি নগাঁৱৰ এই জেগাত এই বস্তুটো লোৱাটো সত্য হয় নহয় তাই ক'লে হয় এনেকুৱাকৈ বিশ্বাস দিছে যে তোমাক এজন ডেলিভাৰী বয়ে তোমাক এই বস্তুটো ডেলিভাৰী দিয়াটো সত্যনে বোলে হয় তাই যেতিয়া ভাবি ল'লে যে ইমানখিনি ডিটেইলছ দিব পাৰিছে যদি প্ৰকৃততে সেই ব্যক্তিজন চাগে সেই বা কোম্পানীৰ পৰা চাগে সেই ব্যক্তিজনে তেখেতক যে ৰিকুৱেষ্ট কৰাটো সত্য তাই সুধিলে যে কওকচোন কিমান মই দিব লাগিব সকলে ক'লে তুমি মোক 12,000 কিমান টকা তাইক ৰিকুৱেষ্ট কৰিছে GST নামত তাই চিন্তা কৰিছে কিন্তু তাইক ইমানে বেছিকৈ তাইক অলৰেডি বিশ্বাসত সোমোৱাই লৈছিলে তাই সেইখিনি পাহৰিবলৈ মানে বাধ্য হৈ গৈছে আৰু যে সঁচা হ'ব পাৰে লগতে 12,000 মান টকা তাই ট্ৰেন্সফাৰ কৰি দিলে যিটো ৰিকুৱেষ্ট কৰিছিলে কৰি দিয়াৰ পিছত তাই লগে লগে আকৌ তাইক ৰিকুৱেষ্ট কৰিছে যে তুমি আৰু এটা টেক্স দিব লাগিব এইটো তুমি টেক্সটো দিলেহে তোমাৰ নামত আমি বস্তুটো ইছ্যু কৰিব পাৰিম তাইতো সন্দেহ হৈ গ'ল যে প্ৰথমে এনেকৈ ক'লে এবাৰ কিয় আকৌ সিহঁতৰ সেইটো এটা মানে কি চিষ্টেম মানে ট্ৰেইনিং কৰি লয় সিহঁতে চাইবাৰ অপৰাধীবোৰে যে কেনেকৈ আৰু বেছিকৈ লুটি গৈ থাকিব পাৰোঁ আমি তাই সন্দেহত তাই ক'লে ঠিক আছে মই ঘৰত ফোন কৰোঁ ফোন কৰি কিনে আপোনাক জনাই আছোঁ বুলি কৈ হিন্দীত তাই ৰাখি দিলে তাৰ পিছত যে তাই গম পালে যে এইবোৰে এনেকৈ টকা লুটি আছে তাই ভয় খালে ঘৰৰ মানে গালি পাৰিলে তাই ফোন কৰিছে ইমানেই ফোন কৰিছে আজিলৈকে ফোন ৰিচিভ নকৰিলে গতিকে চিন্তা কৰা আগতে আমাৰ চাইবাৰ অপৰাধীবোৰ একদম নৰ্মেলি কেলকাতাৰ ফালৰ আছিলে নহয় জানো সিহঁতে কি কৰে তোমাৰ মাটিত ক'ব যে টাৱাৰ এটা দিম বুলি কয় প্ৰথমে ক'ব আপোনাৰ জেগাত ইণ্টাৰনেটৰ পৰিমাণ বহুত কম আছে গতিকে আপোনাক আমি এটা টাৱাৰ দিব বিচাৰিছোঁ গতিকে আপুনি ল'বলৈ ইচ্ছুক নেকি যদি ইচ্ছুক আপুনি আমাক টকা 12,000 দিব লাগিব আমাৰ কোম্পানীৰ ফালৰ পৰা আমি প্ৰভাইড কৰি আছোঁ তেনে টকাবোৰ লুটি আছিল কিন্তু আজিকালি মানুহবোৰ গম পাই গ'ল যে এই চিষ্টেমটোত বদমাচি কৰি আছে গতিকে তোমাক লুটিবলৈ ইমানে নিজস্বকৈ যে তোমাৰ বন্ধুৰ একাউণ্ট হওক তোমাৰ কমাৰ্চিয়েল ডিটেইলছ লৈ কিনে তোমাক এনেকৈ সন্দেহ মানে কি বিশ্বাসত সোমাই আছে যাতে তুমি ভাবিবলৈ বাধ্য হৈ যোৱা গতিকে আমি জানাটো বহুত ইম্পৰ্টেণ্ট যে ফেচবুক যদি তুমি কিবা একাউণ্ট খুলিছা বা একাউণ্ট চলাই আছা তুমি সেই একাউণ্টবোৰ সদায় লগ কৰি থকাটো বহুত ইম্পৰ্টেণ্ট হয় অ'কে 1 নম্বৰ কাৰণ তোমাৰ একাউণ্টত আমি সকলো ডিটেইলছ দি দিওঁ ন মই কি কৰোঁ মই কি পঢ়ি আছোঁ বা মোৰ ডিটেইলছ মোৰ অসমৰ হয় নে বেংগলৰ হয় নহয় জানো অসমৰ হ'লে মোৰ অসমীয়া ক্ৰাইম কি কয় চাইবাৰ অপৰাধীবোৰে মোক কেপচাৰ কৰে বা কেলকাতা হ'লে বেংগলীবোৰক দিয়ে তেনেকুৱা সিহঁতৰ এটা টিম থাকে মানে ল'ৰা ছোৱালী চব মিক্স থাকে গতিকে তেনেকৈ তোমাক বিশ্বাস কৰিবলৈ বাধ্য কৰাই লয় আৰু এটা কথা মনত ৰাখিবা তোমাক এই ফালৰ পৰা পাৰিছে এইফালে তোমাক পৰা নাই তোমাক কোনো এটা ফালৰ পৰা তোমাক ট্ৰাই কৰিব অ'কে তুমি চাব পাৰা ফেচবুকত আজিকালি তুমি যদি এনেকুৱা যদি চাইবাৰ অপৰাধীৰ টকা লুটি লৈ যায় ন তুমি লগে লগে কি হয় তোমালোকে কমপ্লেইন দিয়াৰ লগত তোমাক অভিযোগ এটাই দিব যিখিনি চাইবাৰ অপৰাধীয়ে কৰি যায় সেই অপৰাধীবোৰক ৰোধ কৰিবৰ কাৰণে আমাৰ ক্ৰাইম ব্ৰাঞ্চে তোমাক জনাব যে সদায় ফেচবুক সদায় লগ কৰি ৰাখিবা যাতে তোমাৰ ডিটেইলছবোৰ নাপায় বুজিলা দ্বিতীয়তে আমাৰ কি হয় কেতিয়াবা আমাক লোন দিম বুলি আমাৰ লিংক শ্বেয়াৰ কৰে ন যে লোন পাবা বুলি আজিকালি কোনোবাক লোন দিব নোৱাৰে বেংকৰ কৰ্তৃপক্ষৰ বাহিৰে নহয় জানো গতিকে এইবোৰত মুহত মৰিব আমি নালাগে একচুৱেলি আৰু কেতিয়াবা যে আমাক OTP শ্বেয়াৰ কৰে যে আপুনি ইমান টকা পাব তুমি এই লিংকটো দিব লিংকটোত তুমি ক্লিক কৰালে OTP বিচাৰে সেইবোৰ দিলে কি হয় OTPটো যদি তুমি কেতিয়াবা শ্বেয়াৰ কৰি দিয়া তোমাৰ গোটেই বেংকৰ ডিটেইলছৰ পৰা আদি কৰি ছ'চিয়েল মিডিয়া এপলৈকে গোটেই ডিটেইলছ তেওঁলোকে লৈ লয় আজিকালি এনেকুৱা এটা হৈ আছে সেইটো বহুত মোৰ বন্ধুৰ লগত বা বান্ধৱীৰ লগত হৈছে চাগে যদি ল'ৰা হয় ছোৱালীয়ে ফোন কৰিব কৰি ভিডিঅ' কলিং কৰে আৰু নগ্ন নিজৰ শৰীৰবোৰ দেখাই কিনে লগে লগে ফোনটো কাটি ভয় ভাবুকি দিয়ে ব্লেকমেইল কৰিব পাৰে বিচাৰে যে তই যদি মোক যদি টকা দি দিয় তোক মই এই ভিডিঅ'টোত তোক মই ফেচবুকত টেগ কৰি দিম বা ছ'চিয়েল মিডিয়াত এৰি দিম কিছুমান আছে এনেকুৱা ভয়াতুৰ লোকসকল নহয় জানো ভয়তে কি কৰে টকা এটা ডিমাণ্ড কৰাৰ লগত দি দিয়ে কিন্তু যিসকল অলপ এক্টিভ সাহসেৰে ধমকি চমকি তেনেকৈ দি কিনে আঁতৰাই দিয়ে মোৰ সিদিনা
মোৰ ৱাইফৰ দাদা দীপজ্যোতি দা সকলোৱে চিনি পায় মোৰ ফ্ৰেণ্ডবিলাকে তাক সেইদিনাখন তাক ভিডিঅ' কলিং কৰিছে কৰি কিনে তাক কৈছে সি ৰিচিভ কৰি দিলে ন গম নাপায় লগে লগে 3-4 ছেকেণ্ড কথা পতাৰ লগে সি গম পাই গ'ল তাই ফোনটো কাটি দিলে লগে ৰিকুৱেষ্ট কৰিছে যে তই টকা মোক যদি দিবা তই 5,000 বিচাৰিছোঁ যদি তই টকাটো মোক ট্ৰেন্সফাৰ নকৰ তোক এই ভিডিঅ'টো মই তোৰ ফেচবুকত টেগ কৰি দিম সেইটো জানেই ধমকি দিলে তাৰপিছত 5,000 পৰা 2,000 2,000 পৰা 1,500 1,500 পৰা 300লৈকে আহিছে গতিকে তুমি চিন্তা কৰা যে চাইবাৰ অপৰাধীবোৰে তোমাক কেনেকৈ ফান পাতো দেখিছে তোমাক যে তুমি এজন ল'ৰা হয় তোমাক সেই চাইবাৰ অপৰাধীবোৰে ল'ৰা ছোৱালী থাকে ন ছোৱালী এটা একাউণ্ট কৰি কিনে তোমাক জালত পেলাব বিচাৰে তোমাৰ পৰা প্ৰথম জানে যে প্ৰথম তুমি টকা দিব নোৱাৰা প্ৰথম প্ৰেমৰ প্ৰলোভনত পেলাব তাৰপিছত তোমাৰ তাইৰ দুখৰ কথা ক'ব ঘৰৰ তেনেকৈও লুটিব বিচাৰিছে আৰু তেনেকৈ লুটি আছে অলৰেডি আৰু মই এটা কথা কওঁ কেতিয়া তোমালোকে ফেচবুক কেতিয়াও বিশ্বাস নকৰিবা আৰু ছ'চিয়েল মিডিয়া এপবোৰক কেতিয়াও বিশ্বাস নকৰিবা কিয়নো সেই ব্যক্তিজন নহ'বও পাৰে মই তোমাক উদাহৰণ ক'লোঁ সুৰজিতৰ আৰু মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ডে কেতিয়াও নিজৰ ফটোবোৰ ছ'চিয়েল মিডিয়া এপত শ্বেয়াৰ কৰাটো বহুত মানে মই ভাবোঁ ইম্পৰ্টেণ্ট নহয় কাৰণ এই হেকাৰবিলাকে তুমি ভাবিছা যে এইজন মোৰ বয়ফ্ৰেণ্ড সঁচা বয়ফ্ৰেণ্ডত তুমি নিজৰ কিছুমান ফটো প্ৰাইভেট ফটোবোৰ শ্বেয়াৰ কৰিব পাৰা বা বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ডক শ্বেয়াৰ কৰিব পাৰে কিন্তু এনেকুৱা কিছুমান হৈ থকাৰ কাৰণে ছ'চিয়েল মিডিয়া আমাৰ অলৰেডি বদনাম হৈ আছে নহয় জানো কিন্তু আমি নাজানো যে প্ৰকৃততে সেই ব্যক্তিজনে কৰিছিল জানো গম পালানে মানে মই ক'ব বিচাৰিছোঁ এজন গাৰ্লফ্ৰেণ্ডে এজন বয়ফ্ৰেণ্ডক নিজৰ ফটো এখন শ্বেয়াৰ কৰিলে কিন্তু সঁচা সেই ব্যক্তিজন হয় নহয় কিয়নো আজিকালি চাইবাৰ অপৰাধীবোৰ বহুত এক্টিভ তোমাক হেক কৰিব বিচাৰিব তোমাক ব্লেকমেইল কৰিব বিচাৰিব যে তই টকা দিব লাগিব নহ'লে কিন্তু সেই ব্যক্তিজন এইবিলাকৰ কাৰণে মই ভাবোঁ বহুত ল'ৰা ছোৱালী ছুইচাইড কৰি আছে গম পোৱা নে কিন্তু কিছুমান বদনাম হৈ আছে ভাবে কি ল'ৰাটোৱে কৰিছে কিন্তু নহয় কিছুমান হেকাৰে তোমাৰ একাউণ্টটো টোটেলি লৈ লয় গতিকে এই একাউণ্টবোৰ ব্যৱহাৰ কৰাৰ আগত জনাটো বহুত ইম্পৰ্টেণ্ট যে এইবোৰ আমি কি কৰিব লাগে কি কৰিব নালাগে অ'কে আৰু এটা মই কথা ক'ব বিচাৰিছোঁ যে 3 নম্বৰ হৈছে যে আমি কেতিয়াবা মোবাইল নম্বৰত আমি টকাটো ট্ৰেন্সফাৰ কৰোঁ ন টকা ট্ৰেন্সফাৰ কৰাৰ আগত সুধি লোৱাটো বহুত ইম্পৰ্টেণ্ট গৰাকীক যে আপোনাক মই এই নম্বৰটোত টকা ট্ৰেন্সফাৰ কৰিমনে যে আপোনাৰ এই নম্বৰটোত আপোনাৰ ফোন নম্বৰ ৰেজিষ্টাৰ আছেনে কাৰণ চাওক ধৰি লওক মই এতিয়া তোমাৰ পৰা মই 5,000 টকা ধাৰ লৈছিলোঁ 5 মাহৰ আগত অ'কে যেতিয়া 5,000 টকা এটা মই ধাৰে লৈছিলোঁ ধাৰে লোৱা 5 মাহ হ'ল এতিয়া মই ধৰা তোমাক টকাটো ঘূৰাব বিচাৰিছোঁ মই তোমাক ফোন কৰিলোঁ দাদা আপুনি তেখেতৰ 2টা নম্বৰ থাকিব পাৰে নহয় জানো মই যিকোনো এটা ফোন নাম্বাৰত ফোন কৰি দিলোঁ ধৰিবা আগতে যিটো ব্যৱহাৰ কৰি আছিল সেইটো মানে বন্ধ হৈ গ'ল তেখেতৰ কিয়নো আজিকালি তোমাৰ যিকোনো কোম্পেনীয়ে 3 মাহ যদি তুমি চিমখন ব্যৱহাৰ নকৰা যদি খুলি থোৱা মোবাইলৰ পৰা লগাই থ'লে একো নহয় যদি খুলি থোৱা তুমি ব্যৱহাৰ নকৰা বুলি সেই নম্বৰটো বেলেগ নতুন কাষ্টমাৰক দি দিয়ে গম পোৱা নাই বাৰু যদি তেখেতে দি দিলে এজন নতুন কাষ্টমাৰ সেই নম্বৰটো আকৌ পাই যায় তুমি যদি 5 মাহৰ পিছত যদি সেই তেখেতক তুমি ধাৰে লোৱা মানুহ যদি কোৱা তেখেতৰ 2টা নম্বৰ আছিলে ফোন নম্বৰ এটা এয়াৰটেল এটা জিঅ'টো ব্যৱহাৰ নকৰাৰ কাৰণে এটা বেলেগ অন্য জিঅ'ত দি দিলে নতুন কাষ্টমাৰ সেই ফোন নম্বৰটো 3 মাহ ব্যৱহাৰ নকৰিলে দি দিয়ে গম জানিব লাগে হা তাৰপিছত যদি তুমি এয়াৰটেলত ফোন কৰিলা দাদা আপোনাৰ টকাটো মই দি দিম তেখেতে ক'ব দি দিবা দিয়া হ'ব দিয়া কাইলৈ পৰিলে দিলেও হ'ব যদি তুমি সেই ব্যৱহাৰ নকৰা নম্বৰটো যদি সেই নতুন কাষ্টমাৰজনে যদি তাৰ বেংকত যদি এক্টিভ কৰি ৰাখে বা ৰেজিষ্টাৰ কৰি ৰাখে যদি মই ভাবোঁ যে তেখেতক মই জিঅ'তে মাৰি দিওঁ যদি জিঅ'ত মাৰি দিলা ভাবিবা যে তেখেতে পাব কিন্তু তেখেতে নতুন কাষ্টমাৰজনে যদি বেংকত ৰেজিষ্টাৰ কৰি থোৱা আছে সেই নতুন কাষ্টমাৰজনে গোটেই গুচি যাব গতিকে জানাটো বহুত ইম্পৰ্টেণ্ট গতিকে মই ভাবোঁ এই ইনফৰমেশ্যনটো এইহে দিছোঁ যাতে মানুহবোৰ সমস্যাত নপৰে যিটো মই পুলিচত আছোঁ ন গতিকে মই কিছুমান যিবোৰ ইনফৰমেশ্যন পাওঁ বা জনাব বিচাৰোঁ জনাওঁ যাতে তোমালোকো ছেভ হোৱা বা আমিও ছেভ হওঁ তুমি ছেভ হ'লে তোমাৰ ঘৰখন ছেভ হ'ব নহয় জানো গতিকে মই ভাবোঁ ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিবা লাইক এণ্ড ছাবস্ক্ৰাইব বাই বাই